মৰমৰ মইনাহঁত, আজি আমি অফলাখন শিকিম। আমি সকলোৱে জানো, তোমালোকে জানানে? অফলাখনক স্বৰবৰ্ণ বুলিও কোৱা হয়। এই স্বৰবৰ্ণ 11টা। তেতিয়াহ'লে আজি আমি এই স্বৰবৰ্ণখনৰ লগত থকা নতুন নতুন শব্দ কিছুমান শিকিম। অৰে অমিতা। আৰে আম। হৰ্ষইৰে ইটা। দীৰ্ঘইৰে ঈগল চৰাই। হৰ্ষৌৰে উট। দীৰ্ঘৌৰে ঊণ সূতা। ৰিৰে ঋষি। এৰে এৰাপাত। ঐৰে ঐৰাবত। ঐৰাবতক আমি হাতী বুলিও কওঁ। ঔৰে ওলকবি। ঔৰে ঔটেঙা। মইনাহঁত, এতিয়া আমি আকৌ এবাৰ মাতো ন? হৰ্ষই দীৰ্ঘই হৰ্ষৌ দীৰ্ঘৌ ৰি ঐ ঔ। নমস্কাৰ।